নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ পুৱা 7টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। ইয়াৰ প্ৰতিটো খবৰ অসমৰ প্ৰতিজন জনসাধাৰণৰ বাবে অতিকৈ প্ৰয়োজনীয় হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাই যাব। আৰু আপোনালোকে যদি এইটো চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটোৰ সৈতে আছে বেংক গ্ৰাহকৰ বাবে এটা সুখবৰ। প্ৰতিজন বেংক গ্ৰাহকে প্ৰত্যেক দিনাই পাব 100 টকাকৈ RBIৰ নিউ গাইডলাইন জাৰি কৰিলে। আপুনি যদি অনলাইন লেনদেন কৰে তেন্তে আপোনালোকৰ বাবে আহি গৈছে এটা সুখবৰ। অধিকাংশই মানুহে বৰ্তমান সময়ত অনলাইন ব্যৱসায় লেনদেন কৰা দেখা যায়। কাৰ্ড পেমেণ্ট বা গুগল পে বা UPI লেনদেনত বেছিকৈ লেনদেন কৰে। দেশৰ আটাইতকৈ বেছি মানুহৰে বেংক একাউণ্ট আছে। সকলোৱে প্ৰতিদিনে ব্যৱহাৰ কৰে, কিন্তু ইণ্টাৰনেট যিমানেই উন্নত নহওক কিয় বহুবাৰ উন্নত হোৱাৰ বাবে অনলাইনত লেনদেন ফেল হৈ যায়, যাৰ ফলত বেংকৰ গ্ৰাহকসকল বহু সমস্যাৰ সন্মুখীন হৈছে। বেংকসমূহে নিজৰ গ্ৰাহকসকলক উন্নত সুবিধা দিব বিচাৰিছে যদিও বহু ক্ষেত্ৰত ইণ্টাৰনেট লেনদেন ফেল হোৱাৰ বাবে গ্ৰাহকসকল সমস্যাত পৰিব লগা হয়, যাৰ প্ৰতি লক্ষ্য ৰাখি RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন নিয়ম প্ৰণয়ন কৰিছে। এদিনৰ ভিতৰতে যদি অনলাইন লেনদেন ফেল হোৱা ধনৰাশি গ্ৰাহকৰ একাউণ্টত একদিনৰ ভিতৰত যদি ঘূৰাই নিদিয়ে তেন্তে জৰিমনা ভৰিব লাগিব সেই অনলাইন প্ৰতিষ্ঠানটোৱে। কোৱা হৈছে অনলাইন প্ৰতিষ্ঠান এইবিলাক এমাজন, ফ্লিপকাৰ্ট, স্নেপডিলছ যিটো আছে আৰু SBI, ফেচবুক, গ্ৰুপ এমপ্লয়মেণ্ট ইয়াৰ যিকোনো ছাইডৰ পৰা যদি আপুনি ক্ৰয় কৰে, যদি পে'মেণ্ট ফেল হৈ যায় তেনেহ'লে আপোনালোকে যদি একদিনৰ ভিতৰত পে'মেণ্টখিনি ঘূৰাই নাপায় তেনেহ'লে প্ৰতিদিনে আপোনালোকে পাই থাকিব 100 টকাকৈ। যে গ্ৰাহকে অনলাইন লেনদেনৰ সময়ত যদি অসুবিধাৰ সন্মুখীন হৈছে, লেনদেন ফেল হয়, তেন্তে এটা দিনৰ ভিতৰত যদি দিব নোৱাৰে তেন্তে RBIৰ নিয়ম অনুসৰি সেই প্ৰতিষ্ঠানটোৱে প্ৰতিদিনে 100 টকা গ্ৰাহকৰ একাউণ্টত জমা কৰিব লাগিব। কিন্তু এই আইন ATM মেচিন বা মাইক্ৰ ATMত হ'লে 5 দিনৰ সময়সীমা বান্ধি দিছে। 5 দিনৰ ভিতৰত ধন ঘূৰাই নাপালে প্ৰতিদিনৰ 100 টকাকৈ জৰিমনা ভৰিব লাগিব গ্ৰাহকৰ একাউণ্টত। বন্ধুসকল, আজিৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ সৈতে আছে 26 ছেপ্টেম্বৰলৈকে অসমত হ'ব ধাৰাসাৰ বৰষুণ, আগজাননী বতৰ বিজ্ঞানৰ। আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয় আৰু অৰুণাচলৰ কিছু ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। ঠিক তেনেকৈ 26 ছেপ্টেম্বৰলৈ ধাৰাসাৰ বৰষুণ থাকিব এই তিনিখন ৰাজ্যত, যাৰ মাজতে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম কিছু ঠাইত হ'ব ধাৰাসাৰ বৰষুণ। এই আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বে অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত, যাৰ ফলত আগন্তুক 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অসমৰ বহু জিলাৰ বেছিভাগ ঠাইত অহা 23 আৰু 24 ছেপ্টেম্বৰলৈ কম হোৱাৰ উপৰিও মহানগৰীত 24 ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ হোৱাৰ পিছত লাহে হ্ৰাস পাব বৰষুণৰ পৰিমাণ। তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ সৈতে আছে কৈছে 6 মাহৰ মূৰত স্কুলত যাত্ৰা কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে। কৰোণা কালৰ অভিনৱৰ শিক্ষাৰ পদ্ধতি, শৰীৰৰ উত্তাপ, অক্সিজেনৰ মাত্ৰা পৰীক্ষা, চেনিটাইজ, মাস্ক পৰিধান কৰিহে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিছিল। কিন্তু অভিভাৱকৰ NOC লৈ শিক্ষানুষ্ঠানলৈ পালেগৈ বহুকেইটা ছাত্ৰ-ছাত্ৰী, কিন্তু বহু স্কুললৈ নাহিল এটা বয়ৰ কাৰণে, যাতে স্কুলত আহিলে যাতে কৰোণা হয় সেইটো বয়ৰ কাৰণে বহুতো ছাত্ৰ-ছাত্ৰী আহিব পৰা নাই এইটো বয়ৰ কাৰণে। বন্ধু-বান্ধৱীসকল, তাৰ পিছৰ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ সৈতে আছে বাতিল হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্ব আছিল BJP নেতাৰ, অৰ্থাৎ পৰীক্ষাৰ প্ৰশ্ন কাটিছিল BJP নেতাসকলে। কোৱা হৈছে যে 20 ছেপ্টেম্বৰত অসম ৰাজ্যিক আৰক্ষীৰ নিযুক্তি বোৰ্ডে অনুষ্ঠিত কৰা আৰক্ষী উপপৰিদৰ্শকৰ পৰীক্ষা বাতিল কৰা হৈছিল প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা প্ৰশ্নকাকত কেনেকৈ পৰীক্ষাৰ্থীৰ হাতৰ
পৰা হাতলৈ গ'ল এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনৰ পাছত তদন্তত নামি পৰিছে CID সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অসম ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে দাখিল কৰিছিল CIDৰ ওচৰত এজাহাৰ এই এজাহাৰৰ ভিত্তিত CIDয়ে অনুসন্ধান কৰি পোহৰলৈ আনিছে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য জানিব পৰা মতে 2018 চনতে উপপৰিদৰ্শকৰ এই পদসমূহত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল সেই অনুসৰি 2 বছৰৰ পাছত অৰ্থাৎ 2020 বৰ্ষৰ 20 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হৈছিল এই পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল খুদ এই বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰ পত্নীয়ে দিবসকল তাৰ পিছৰ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ সৈতে আছে নৱবিবাহিত দম্পতীলৈ চৰকাৰৰ তৰফৰ পৰা 4 লাখ টকা প্ৰদানৰ ঘোষণা কিন্তু কিয় আপোনাৰ বাবে সোণালী সুযোগ নৱবিবাহিত দম্পতীক চৰকাৰৰ তৰফৰ পৰা উপহাৰ হিচাপে 4,25,000 টকা প্ৰদান কৰা হ'ব আপুনি বিয়া পাতিবলৈ পৰিকল্পনা কৰিছে নেকি তেনেহলে আপোনাৰ বাবে সোণালী সুযোগ নৱবিবাহিত দম্পতীলৈ চৰকাৰৰ তৰফৰ পৰা 4 লাখৰ পৰা 6 লাখ টকালৈ প্ৰদানৰ ঘোষণা পিছে এই ঘোষণা ভাৰতৰ নহয় জাপানত শিশুৰ জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ জাপান চৰকাৰৰ ইয়াৰ নতুন কৌশল জাপানক দিনে দিনে হ্ৰাস পাইছে নৱজাতকৰণৰ সংখ্যা আনহাতে বৃদ্ধ লোকৰ সংখ্যা ইয়াৰ পৰিৱৰ্তে দুগুণ বৃদ্ধি হৈছে জাপান চৰকাৰে এপ্ৰিল মাহৰ পৰা নৱবিবাহিত দম্পতীক চৰকাৰৰ তৰফৰ পৰা উপহাৰ হিচাপে 4,25,000 টকাকৈ প্ৰদান কৰা হ'ব উল্লেখিত যে বিগত বৰ্ষত জাপানৰ জন্মৰ সংখ্যা 4,65,000 আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 5 লক্ষ দেশ বন্ধুসকল তাৰ পিছৰ নম্বৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ SBIৰ নতুন আঁচনি ঘোষণা কৰিছে 2 বছৰলৈ সকলো ধৰণৰ ঋণ আদায়ৰ ক্ষেত্ৰত দিব সকাহ লকডাউনৰ সময়ত যদি আপোনাৰ চাকৰি গুচি গৈছে আপুনি যদি গৃহ ঋণ বা গাড়ীৰ ঋণৰ কিস্তি কেনেকৈ দিব তাক লৈ উদ্বিগ্ন হৈ পৰিছে তেতিয়াহলে চিন্তা নকৰিব SBI এনে গ্ৰাহকৰ বাবে এক সুবিধা আৰম্ভ কৰিছে SBI ইয়াৰ খুচুৰা ঋণৰ গ্ৰাহকৰ বাবে পৰ্টেল আৰম্ভ কৰিছে পৰ্টেলত আপুনি যিকোনো ঋণৰ পুনৰ গঠনৰ বাবে আবেদন কৰিব পাৰিব SBI জানিবলৈ দিছে যে এই পৰ্টেলৰ জৰিয়তে সকল লোকৰ সমস্যা দূৰ কৰিবলৈ বিচৰা হৈছে যিসকল কৰোনা বা লকডাউনৰ ফলত চাকৰি গুচি গৈছে আৰু আগন্তুক 4, 6, 8, 9 বা 12 মাহত নতুন চাকৰিত যোগ দিব পাৰে অৱশ্যে বেংকটোৱে কয় যে এইটো সম্পূৰ্ণ তেওঁৰ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰিব কিয়নো তেওঁ কেতিয়া চাকৰি পাব সেইটো তেওঁৰ হাতত আছে বেংকৰ হাতত নাই SBI জানিবলৈ দিছে যে মানুহে বেংকৰ শাখালৈ নগৈ প্ৰথমে এই পৰ্টেলৰ জৰিয়তে নিজৰ যোগ্যতা পৰীক্ষা কৰি লওক ইয়াৰ বাবে সৰ্বপ্ৰথমে SBIৰ ৱেবছাইট www.sbi.co.in ত গৈ আবেদন কৰিব লাগিব এই আবেদনৰ বাবে এটা OTP মোবাইলত আহিব আবেদন কৰাৰ পাছত আপুনি জানিব পাৰিব যে আপুনি এই মটেৰিয়ামৰ বাবে যোগ্য হয় নে নহয় আপুনি যদি যোগ্য হয় তেনেহলে এটা ৰেফাৰেন্স নম্বৰ পাব আৰু সেইটো লৈ আপুনি বেংকৰ শাখালৈ লৈ যাব লাগিব বাকি কাগজ পত্ৰ কামখিনি তাত সম্পূৰ্ণ কৰিব ৰেফাৰেন্স নম্বৰৰ ম্যাদ মাত্ৰ 30 দিনৰ বাবেহে থাকিব নথিপত্ৰ পৰীক্ষাৰ পাছতে ৰেজিষ্ট্ৰাৰিংৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব SBIৰ এই আঁচনিৰ অধীনত আপুনি ঋণৰ কিস্তি 2 বছৰলৈ পিছুৱাব পাৰিব কিন্তু মনত ৰাখিব লাগিব যে মৰেটৰিয়াম RBIৰ প্ৰথম মৰেটৰিয়ামতকৈ পৃথক আপোনাৰ সংস্থাপন গুচি গৈছে বা ব্যৱসায় বন্ধ হৈ গৈছে যদি আপুনি নিজে ব্যৱসায় কৰে বা আৰু আনেকুৱা ক্ষেত্ৰত আপোনাৰ ব্যৱসায় বন্ধ হৈ গৈছে বা হ্ৰাস পাইছে তেতিয়াহলে আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ অধীনত গৃহ ঋণ অটো ঋণ শিক্ষা ঋণৰ লগতে ব্যক্তিগত ঋণো পৰিব সংশ্লিষ্ট গ্ৰাহকসকলে 2020ৰ 24 ডিচেম্বৰলৈকে আবেদন কৰিব পাৰিব মৰেটৰিয়ামৰ সময়ছোৱাত আপুনি ঋণৰ কিস্তি আদায় দিব নালাগে তাৰ পিছৰ নম্বৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে কঠোৰ মুখ্যমন্ত্ৰী এমাহৰ ভিতৰত পুনৰ উপপৰিদৰ্শকৰ পৰীক্ষা পতাৰ নিৰ্দেশ দিয়া হৈছে যিটো SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছিল আকৌ পাতিব এক মাহৰ ভিতৰতে কৈছে সোমবাৰে নিয়া নতুন দিল্লীৰ পৰা উভতি আহিয়ে আৰক্ষীৰ উপপৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকতক ফাদিলৰ ঘটনাৰ বিতংভাৱে বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এমাহৰ ভিতৰতে পুনৰ স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰি শীঘ্ৰেই ফলাফল গণনা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে
কৈছে যে ভৱিষ্যতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনেধৰণৰ কোনো বেমাজেলি নোহোৱাকৈ সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ শীঘ্ৰে এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি কৰায়ত্ব কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে সোণোৱাল চৰকাৰে কৈছে মুখ্য সচিব আৰক্ষী সঞ্চালকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াটোৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ বন্ধুসকল তাৰ পিছৰ নম্বৰ গুৰুত্বপূৰ্ণ ঘোষণাটো আছে 30 ছেপ্টেম্বৰত ঘোষণা হ'ব কৃষক মুক্তিৰ নেতৃত্বত 70 সংগঠনৰ ৰাজনৈতিক দলৰ নাম ডিটেইল টেক্স 30 ছেপ্টেম্বৰত কৃষক মুক্তিয়ে ঘোষণা কৰিব তেওঁলোকৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলৰ নাম মঙ্গলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধী বস্তি কাৰ্যালয়ত এই সন্দৰ্ভত 70 সংগঠনৰ নেতৃত্ব হৈছে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে 25 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰৰ ভিতৰত 70 সংগঠনৰ প্ৰতিনিধিৰে আন এক বৈঠক অনুষ্ঠিত কৰি প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়াই নিবলৈ এখন আৱশ্যক আহ্বান কমিটি গঠন কৰিব মৰ্মে সকলো দল সংগঠনৰ পৰা 21 জনকৈ প্ৰতিনিধি থাকিব এই আহ্বায়ক কমিটিত মঙ্গলবাৰে বুধ-অনুষ্ঠিত সভা খৰখেদা খোৱাৰ বাবে কৃষক মুক্তিৰ নেতৃত্বত ৰাজনৈতিক দল গঠন কৰাৰ বাবে সমবেত হোৱা সকলো সংগঠনে তেওঁলোকৰ প্ৰতিনিধিৰ নাম প্ৰেৰণ কৰিব নোৱাৰিলে বন্ধুসকল আজিলৈকে ইমানেই ভিডিঅ'টো সামৰি পৰিল যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বুজাত যদি কিবা অসুবিধা হ'ব পাৰে তেনেহ'লে কমেণ্টত জনাব পাৰে